নৈ পাৰে পাৰে কোলা গৰু চৰে মাৰিম ঠাচ ঠাচ এনেকুৱা ভিডিঅ' বনাই থাকিলে তোমাৰ মায়ে চৰিয়া ভাঙি দিব তোমাৰ ৩২টা দাঁত তো হেল্ল' গাইজ কি খবৰ তোমালোকৰ মই আৰু মোৰ চেনেলটোৰ ফালৰ পৰা তোমালোক সকলোকে আন্তৰিক নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৱেলকাম টু মাই ইউটিউব চেনেল যদি চেনেলটোত কোনোবা নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু আশা কৰোঁ ২০২৪ চনটো তোমালোকৰ ভালে যাওক তাৰ বাবে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু ৰ'বা মই এতিয়াই কৰি দিছোঁ হে ভগৱান মোৰ ভিডিঅ' চোৱা সকলোকে প্লিজ সদায় ভালে ৰাখিবা হ'ব নালাগে অঁ ঠিক আছে তো প্লিজ চবেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যোনে যোনে নতুনকৈ আহিছা আৰু মোৰ ভিডিঅ'টো চাম বুলি যদি ভাবিছা তো প্লিজ হেডফোন নামৰ কণ্ডমডাল জৰুৰী ব্যৱহাৰ কৰি ল'বা মই প্ৰত্যেকটো ভিডিঅ'টো কয় তোমালোকে শুনিছা তো প্লিজ সেইডাল ব্যৱহাৰ কৰি ল'বা আৰু যদি কোনোবা 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে ভিডিঅ'টো চাই আছা তো প্লিজ এতিয়া ভিডিঅ'টোৰ পৰা আঁতৰি যোৱা কাৰণ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে 18 বছৰ ওপৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে প্ৰস্তুত কৰা হৈছে তো বেছি ইণ্ট্ৰ' দি নাথাকি ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি ভিডিঅ'টোৰ প্ৰথমতে লগ পাব এজনী বিখ্যাত গণিতজ্ঞৰ জীয়েককে নে নাতিনককে নে ভতিজাককে মোৰ জানিবলৈ দৰকাৰ নাই মুঠতে তাই বোলে আমাক কিবা 1 গাঁও 2 গাঁও 22 গাঁও শুনাব তো ব'লকচোন তাই নেওতাখনত এনেকুৱা কি স্পেচিয়েলিটি আছে যিটো আমাক শুনাব বিচাৰিছে ফাৰ্ষ্ট শুনি লওঁ তাৰপিছত আমি প্ৰশংসা কৰিম কাৰণ আমি ভালক ভাল বুলি ক'ম বেয়াক বেয়া বুলি ক'ম মানে আৰু যাক যি ব্যৱহাৰ কৰিব লাগে নহয় জানো আই মিন যেন কুকুৰ তেন টাঙোন তো চব ব'লক তাই নেওতাখন ফাৰ্ষ্ট শুনি লওঁ বহুতে কয় মোৰ পঢ়া শুনা নাই মই নপঢ়োঁ আজি মই নেওতাখনি মাতিম দেই ইঘাংকে ইঘাংখন ইঘাং 2 ইঘাং বিয়া পাতিম 3 ইঘাং তিনিচুকীয়া 4 ইঘাং ছোৱালী 5 ইঘাং পলুৱাই 6 ইঘাং চৰাই 7 ইঘাং হাতত ধৰি 8 ইঘাং আঁঠুকৰাই 9 ইঘাং নিব পাৰোঁ 10 ইঘাং দৌৰাই और अभी तो रुको ক্লাইম্যাক্স अभी बाकी মোৰ পঢ়া শুনা একেবাৰে নাই সেইকাৰণে মই আজি আপোনালোকক 1-2 গীতা গাই শুনাম কেনেকুৱা হৈছে ক'ব হা अभी मजा आएगा ना भिड़ो 1 বিছনাখন ঠেক 2 তুমি দিবা শুই আৰু মই দিম পোকৰত লগাই জুই 3 দৌৰিবা যেনি তেনি কাৰণ পোকৰত জুই লাগি থাকিবতো 4 মই আকৌ এবাৰ তোমাক আনিম ধৰি ক'ত কেলা 4টা বাচি যাবা 5 মাৰিম ঠাচ ঠাচ কান্তলীয়া 6 তেতিয়াহে যদি তুমি কৰা অকমান ভয় 7 তেতিয়া কেলা তোমাৰ নোলাবই মুখৰ মাত 8 এনেকুৱা ভিডিঅ' বনাই থাকিলে তোমাৰ মায়ে চৰিয়া ভাঙি দিব তোমাৰ 32টা দাঁত 9 আজিলে হ'ব আৰু ন কাৰণ তুমি 10ত ক'বা বছ হ'ব আৰু আতি গৈছে গাইছ মজা এতিয়া নেক্সট বোলে আমাক এজনী মইনা কলিজাই এটা গান গাই শুনাব তো ব'লকচোন তাই গানটো শুনি লওঁ ফাৰ্ষ্ট নৈ পাৰে পাৰে কলা গৰু চৰে বাঁহৰে গজালি খায় নৈ পাৰে পাৰে কোলা গৰু চৰে বাঁহৰে গজালি খায় মাইনা কলিজা ফাৰ্ষ্ট কথা নৈ পাৰে পাৰে কোলা গৰুৱে বাঁহৰ গজালি খাই নুফুৰে নলৰে গজালি খায় মাইনা তুমি গানটো গাইছা ভাল কথা বহুত সুন্দৰ কথা কিন্তু গানটোত যেনেকৈ আছে তেনেকৈ গাবা ভুলকৈ কিয় কোৱা মানে দেখাক দেখি উঠিছে গা কেঁকুৰে বোলে মোকো খা বেয়া লাগে নহয় মানে তুমি এনেকুৱা কৰিছা যদি মোক কোনোবাই সোধে যে বিকু তই ভাত খালি নে আৰু মই তেতিয়া উত্তৰত ক'লো তই চাচোন চা গছত ভীমকল থকা পকি আছে মানে দেখাক দেখি ভিডিঅ' বনাবলৈ আহিছা আৰু ইনষ্টাগ্ৰামত আহি হাগি দিছা নাপায় নহয় এনেকৈ পকা পকা বিলাহী কিনো মৰম বিলাহী অহা জনমতে মোৰে হৈ ৰবাহি পকা পকা বিলাহী কিনো মৰম দিলাহী এইবোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাই থাকিলে তোমাক অহাটো জনম বাদেই দিয়া এইটো জনমতো যিটো আছে তোমাৰ লগত সেইটো আহি খালো কাণৰ তলত কাণতলীয়া চৰ দিবহি रुको जरा सबर करो আকাশীলতাৰ শিপা নাই বগা ছোৱালী বিশ্বাস নাই যাৰে তাৰে ধাৰ খাই ৰাতি হ'লে পলাই যায় আকাশীলতাৰ শিপা নাই বগী ছোৱালীৰ বিশ্বাস নাই যাৰে তাৰে ধাৰ খাই কেলা ঘূৰি ফুৰে আৰু পইচা দিব নোৱাৰিলে ৰাতি আহি
समझ रहे हो? ফুল ফুলে ফুলনিত তুমি থাকা দূৰণিত তোমাৰ কথা ভাবি ভাবি ৰাতি নাহে টোপনি ফুল ফুলে ফুলনিত হা কি কৈছিলা ফুল ফুলে ফুলনিত তুমি থাকা দূৰণিত না আৰু মোৰ নিচিনা মানুহ যদি তোমাৰ ওচৰত থাকে ন মা কচম কৰিব তোমাৰ বগা গাল দুখনি এটা জমনি কথা সুধিব হা अभी मजा आएगा ना भिड़ो মানে কি হয় জানে যিবিলাক মানুহ অলপতে সুখী হয় ন অকণমানতে যিবোৰ মানুহ ভাল লাগে সুখী থাকে रुको जरा सबर करो কি হয় তেওঁলোকে নাচিবতে নাই মানে সুখটো জানে অকণমানতে সুখী হোৱা মানুহবোৰ তেওঁলোকে মানে দুখীয়ে দুখ পাই থাকে মানে জীৱনত মানে নেদেখিব নেকি খুচি কামো মানে থেংক ইউ কেলা এটা তুমি আমাক কম জমনি কৰি শুনালানে হা ভিডিঅ'টো মই 5 বাৰমান চালো উৰাই ঘূৰাই মই একো জমনি বিচাৰি নাপালোঁ আৰু নেক্সট টাইম পাছ যে এনেকুৱা জমনি কৰিবলৈ আহা মোৰ পৰা ৰষ্টিং খাবা আৰু ৰাইজৰ পৰা বেয়া কমেণ্টৰ বৰষুণ পাবা কিবা যেন আধৰুৱা আছিলে যিটো পূৰ নহ'ল अबे जल्दी बोल कल सुबह पनवेल निकलना মোৰো কোনোবা আপোন আছিল যি মোৰ নহ'ল থেংক ইউ কালি ৰাতি মাছ আৰু মাংস দুইটা আছিল ৰগৰি খালোঁ ৰাতিপুৱালৈ গেছ হ'ল এতিয়ালৈকে লেট্ৰিনলৈ 10 বাৰমান দৌৰিছোঁ মানে গৈছোঁ লেট্ৰিনটো খোলোচা হোৱা নাই কিনো কৰোঁ জানো থেংক ইউ यही नहीं अभी और सुनिए আৰু তোমাক যিজন আপোন মানুহে এৰি থৈ গ'ল তোমাৰ চাগে লেওৰামিবিলাকৰ কাৰণে এৰি থৈ গ'ল गजब बेइज्जती है অকণমান হাঁহিলেই যদি এখন ফটো ভাল হ'ব পাৰে অকণমান হাঁহিলেই যদি এখন ফটো ভাল হ'ব পাৰে তেন্তে আমি সদায় হাঁহি নাথাকো কেলে হয়তো আমাৰ আহি থকা দিনবোৰ ভাল হ'ব পাৰে থেংক ইউ অকণমান হাঁহিলে এখন ফটো ভাল হ'ব পাৰে কিন্তু ভাল হ'ল বুলিয়ে বেছিকৈ হাঁহি হাঁহি ফটোও মাৰি নাথাকিবা মানুহে পাগল বুলি ক'বও পাৰে আৰু যাবৰ টাইমত তোমাক মই এটা ফ্ৰী এডভাইচ দিওঁ তোমাৰ আগতে এনেকৈ ৰৈ থেংক ইউ এনেকৈ নকওঁ টেনশ্যন ল'ব নালাগে তুমি সদায় হাঁহিয়ে থাকিবা আৰু হাঁহি হাঁহিয়ে ফটো উঠি থাকিবা কাৰণ মানুহে তোমাকহে পাগল বুলি ক'ব মোক কিবা লাল যাব গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব জমনি লাগিলে নে নাই ইমান কোৱালিটি ভাল দিব পৰা নাই তথাপিতো জমনিটো দিছোঁ ন সেইটোৱে মেইন তো জমনিটো মেইন ভিডিঅ'ত তো কেনেকুৱা পালে প্লিজ এটা কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে চেনেলটোত ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অল কৰি ল'ব কাৰণ চপ্ৰি যিটো পাৰ্ট 2 আহিছিলে তাৰ 3 নম্বৰ পাৰ্টটো অতি জল্দি আহি আছে এইকেইদিনৰ ভিতৰতে তো জল্দি ছাবস্ক্ৰাইবটো কৰি লওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে তো ছাবস্ক্ৰাইবটো একদম চিয়'ৰ কৰি ল'ব তো আজিলৈ বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তো লাভ ইউ অল